আমাৰ মাৰ্ক্সবাদৰ ওপৰত অনলাইন টিউটৰিয়েল ক্লাছটো আৰম্ভ কৰা হৈছে। আজি প্ৰথম দিনাখন প্ৰথমটো ক্লাছলৈ সকলোকে উষ্ম আদৰণি জনাইছো। যি কি নহওক, মই গ্ৰুপত কৈছিলো যে নোটবিলাক দুইটা ভাষাতে দিয়া হ'ব। মই এতিয়া ভাবিলো সময় বচাবলৈ অডিঅ' ভিজুৱেলটো অসমীয়াত কৰা হ'ব আৰু নোটখিনি ইংৰাজীত দিয়া হ'ব। তেতিয়া তোমালোকৰ বা আপোনালোকৰো এটা লাভ হ'ব, ইংৰাজী টেক্সট পঢ়াৰ অভ্যাস বাঢ়িব 1 নম্বৰ কথা, আৰু 2 নম্বৰ কথা মোৰ কাৰণেও সময় বাচি যাব। প্ৰথম কথাটো হৈছে যে মাৰ্ক্সবাদ মানেনো কি, সেই সম্পৰ্কে আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি জানিব লাগিব যে মাৰ্ক্সবাদ কিয় সৃষ্টি হ'ল। আমি যদি অলপ ইউৰোপৰ ইতিহাস জানো, তেতিয়া আমি দেখা পাম যে ইউৰোপৰ ইতিহাস বিভিন্ন সময়ে সময়ে সলনি হৈ আহিছে। প্ৰথমতে আছিলে স্লেভ ছচাইটি, যাক কোৱা হয় দাস সমাজ, য'ত দাস প্ৰথা আছিলে, কৃতদাসসকল আছিলে য'ত। তাৰ পাছত আহিলে ফিউডেল ছচাইটি, যাক কোৱা হয় জমিদাৰ ব্যৱস্থা। দাস ব্যৱস্থাৰ পাছত আহিলে জমিদাৰ ব্যৱস্থা, আৰু জমিদাৰী ব্যৱস্থা বা ফিউডেল যিটো ছচাইটি, সেই জমিদাৰী ব্যৱস্থাটো ধ্বংস হৈ সৃষ্টি হ'ল পুঁজিবাদী ব্যৱস্থা, যিটো যুগত আমি বৰ্তমান জীয়াই আছো। মাৰ্ক্সবাদৰ জন্ম এই কাৰণেই হ'ল, পুঁজিবাদী ব্যৱস্থাটোত যিমানখিনি শোষণ চলিলে, সেই সময়ছোৱাত যেতিয়া পুঁজিবাদে নিজৰ বিকাশৰ পৰ্যায়খিনি আৰম্ভ কৰিছিল, সেই সময়ছোৱাত শ্ৰমিকসকলৰ ওপৰত যিমানখিনি শোষণ চলিলে ইত্যাদি ধৰণৰ যিবিলাক ঘটনা হ'ল, সেই ঘটনাবিলাকৰ এটা ৰিয়েকশ্যন হিচাপে, প্ৰতিক্ৰিয়া হিচাপে মাৰ্ক্সবাদৰ সৃষ্টি হ'ল। গতিকে মাৰ্ক্সবাদে মূলতঃ সমতাৰ কথা কয়, আৰু তাৰ কাৰণে আমি জানিব লাগিব যে আচলতেনো মাৰ্ক্সবাদ কি। কাৰ্ল মাৰ্ক্সে মাৰ্ক্সবাদ সম্পৰ্কে খুব সহজ কথা এষাৰ কৈ গৈছে, philosophers have only interpreted the world in various ways. The point, however, is to change it. অৰ্থাৎ দাৰ্শনিকসকলে পৃথিৱীখনৰ বিষয়ে বিভিন্ন কথা কৈ গৈছে, তেওঁলোকে বিভিন্ন ব্যাখ্যা দি গৈছে, ইণ্টাৰপ্ৰিটেশ্যন দি গৈছে, কিন্তু মূল কথাটো হ'ল, মাৰ্ক্সবাদৰ মূল কথাটো হ'ল পৃথিৱীখন সলনি কৰা। অৰ্থাৎ আমি ইয়াৰ পৰা গম পাইছো যে মাৰ্ক্সবাদ এটা বৈপ্লৱিক ধাৰণা, যি সমাজখন সলনি কৰিব বিচাৰে। কিন্তু সমাজখন সলনি কৰিবলৈ প্ৰথম কথা, সমাজখন বুজি পাব লাগিব। বৰ্তমান সময়ৰ যিখন সমাজ, সেইখন বুজি পাব লাগিব, আৰু বৰ্তমান সময়ৰ সমাজখন বুজিবলৈ আমি ইতিহাসটো জানিব লাগিব। গতিকে মাৰ্ক্সবাদৰ আৰম্ভণি হিচাপে আমি ইতিহাসৰ পৰা আৰম্ভ কৰিব লাগিব, তেতিয়াহে আমি বৰ্তমানটো বুজি পাম, আৰু তেতিয়া আমি ভৱিষ্যত সম্পৰ্কে উই কেন প্ৰেডিক্ট, আমি পূৰ্বানুমান দিব পাৰিম। এই কাৰণতে এষাৰ স্পইলাৰ এটা দি থওঁ, এইটো স্পইলাৰ কয় চাগে, যে মাৰ্ক্সবাদ বুজিবলৈ হ'লে অলপ অচৰপ অৰ্থনীতিৰ সাধাৰণ কিছুমান জ্ঞান, যেনে বজাৰ বা মাৰ্কেট, বজাৰৰ নিয়ম, দ্য ল অফ ডিমাণ্ড, দ্য ল অফ ইউটিলিটি, এই সম্পৰ্কে অলপ জনাটো ভাল। এইখিনি বিষয়, চাহিদা ফলন, এইখিনি বিষয়ে অলপ জনাটো ভাল। ইয়াত অৰ্থনীতি বিজ্ঞানৰো ভাতৃ বন্ধু আছে, গতিকে তেওঁলোকেও সেইখিনি কথা ইয়াত শ্বেয়াৰ কৰিব পাৰে। আৰু তাৰ লগতে ডাৰউইনৰ যিটো বিৱৰ্তনবাদ, মানে দ্য ডাৰউইনছ থিয়ৰী অফ ইভলিউশ্যন জানিব লাগিব, আৰু আমি অলপ অচৰপ ইউৰোপৰ ইতিহাস সম্পৰ্কে আমাৰ সাধাৰণ জ্ঞান থকাটো প্ৰয়োজন, যে কিদৰে দাস সমাজ, স্লেভ ছচাইটি সৃষ্টি হ'ল, কিদৰে ফিউডেল ছচাইটি সৃষ্টি হ'ল, কিদৰে শিল্প বিপ্লৱ আহিলে, এইখিনি বিষয়ে অলপ জনাটো ভাল। সেইখিনি কথা যদি মই ইন ডিটেইলছ ক'ব লাগে, তেতিয়া মই এক্সট্ৰাকে সেইখিনি কথা ক'ব পাৰিম। যি কি নহওক, এতিয়া আমি আহিছো মূল বিষয়টোলৈ। আজিৰ আলোচনাটোৰ মূল বিষয় সেয়া হৈছে মাৰ্ক্সবাদৰ দাৰ্শনিক যিটো ভিত্তি, যিটো কোৱা হয় কি আইডিয়া, হাৰ্ট অফ দ্য মাৰ্ক্সিজিম, মাৰ্ক্সবাদৰ হৃদয় বুলি যাক কোৱা হয়, সেই বিষয়টো সম্পৰ্কে আজি আমি আলোচনা কৰিম। আৰু এইটো আলোচনা হয়, সেইটো বিষয় হৈছে দ্বন্দ্বাত্মক বস্তুবাদ বা ডাইলেক্টিকেল মেটেৰিয়েলিজিম। কিন্তু বিষয়টো ইমানেই জটিল আৰু ইমানেই দীঘল যে এটা লেকচাৰৰ ভিতৰত সেইটো সোমোৱাটো অসম্ভৱ কথা, আৰু সেইবাবে সমগ্ৰ বিষয়টোক মই 2টা বা 3টা ক্লাছৰ যোগেদি শেষ কৰিবলৈ
চেষ্টা কৰিম। যি কি নহওক ডাইলেক্টিকেল মেটেৰিয়েলিজম বা দ্বন্দ্বাত্মক বস্তুবাদৰ সৈতে আমি অলপ অচৰতভাৱে নামটো হলেও সকলোৱে শুনিছো। এটা কাৰণে শুনিছো, যদি আমি সমাজ বিজ্ঞানৰ ছাত্ৰ বা সমাজ বিজ্ঞানৰ সৈতে আমাৰ সংগতি আছে, তেতিয়া আমি নিশ্চয় শুনিছো যে প্লেটো আৰু ছক্ৰেটিছে তেওঁলোকৰ দৰ্শনসমূহ তৈয়াৰ কৰাৰ যিটো দাৰ্শনিক ভিত্তি হিচাপে ডাইলেক্টিক নামৰ তেওঁলোকে পদ্ধতিটো ব্যৱহাৰ কৰিছিল। কিন্তু এইকণতে এটা মন কৰিব লগা বিষয় এয়া যে ছক্ৰেটিছ আৰু প্লেটোৱে যি ধৰণে ডাইলেক্টিক্সক বৰ্ণনা কৰিছিল বা এক্সপ্লেইন কৰিছিল, তাৰ সৈতে কিন্তু মাৰ্কছিষ্ট বা মাৰ্ক্সবাদী দ্বন্দ্বাত্মক বা দ্বন্দ্বৰ বৰ বিশেষ একো সম্পৰ্ক নাই। এতিয়া মূল কথাটো হৈছে এইটো যে আমি যদি ডাইলেক্টিকেল মেটেৰিয়েলিজম বা দ্বন্দ্বাত্মক বস্তুবাদৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁ, তেতিয়া আমি আৰু এটা নাম আমি শুনো বা আৰু এটা নাম আমি জনাটো প্ৰয়োজন, সেইটো হৈছে হেগেল। হেগেল আছিল মাৰ্ক্সৰ পূৰ্বৱৰ্তী আলোচক দ্বন্দ্বাত্মক বস্তুবাদৰ, আৰু মাৰ্ক্সে মূলতঃ হেগেলৰ পৰাই ডাইলেক্টিকেল মেটেৰিয়েলিজমৰ ধাৰণাটো ধাৰ কৰি আনিছো বুলি কৈছো, ডেপ্থ কৰিছিল। কিন্তু ডেপ্থ কৰি অনাৰ অৰ্থ এইটো নহয় যে মাৰ্ক্সে সম্পূৰ্ণৰূপে হেগেলৰ ধাৰণাটো ব্যৱহাৰ কৰিছিল, সেইটো নহয়। হেগেল আছিল এজন আদৰ্শবাদী বা আইডিয়েলিষ্ট, আৰু মাৰ্ক্স আছিল এজন মেটেৰিয়েলিষ্ট বা বস্তুবাদী। এতিয়া এইকণতে এষাৰ প্ৰশ্ন হ'ব পাৰে যে আইডিয়েলিজিম আৰু মেটেৰিয়েলিজিম, আদৰ্শবাদ আৰু বস্তুবাদৰ মাজত পাৰ্থক্য কি? দ্বন্দ্বাত্মক বস্তুবাদ ভালদৰে বুজি পাবলৈ আমি প্ৰতিটো শব্দৰ বিষয়ে জনাটো খুবেই বেছি প্ৰয়োজন, আৰু সেইবাবে মই এতিয়া আগবাঢ়িছো আইডিয়েলিজিম আৰু মেটেৰিয়েলিজিম, অৰ্থাৎ আদৰ্শবাদ বা ভাৱবাদ বুলি বহুতে কয়, ভাৱবাদ আৰু মেটেৰিয়েলিজিম বস্তুবাদৰ মাজৰ পাৰ্থক্য। ভাৱবাদে বিশ্বাস কৰে যে ভাৱ বা আদৰ্শ, যিটোক আমি ইংৰাজীত কওঁ আইডিয়া, according to the idealist, ideas are real. The ultimate reality of this world is idea, not the matter. Matter is just an imperfect reflection of the ideas. যে এই পৃথিৱীৰ চূড়ান্ত সত্য কি, বস্তু নে ভাৱ? এই প্ৰশ্নটোত আইডিয়েলিষ্টসকলে, ভাৱবাদীসকলে বা আদৰ্শবাদীসকলে কয় যে আদৰ্শ বা ভাৱহে হৈছে আমাৰ প্ৰকৃত সত্য, আৰু আমাৰ সমাজখন, আমাৰ যি ৰিয়েলিটি বুলি আমি যিটো কওঁ সমাজ বাস্তৱতা, সেই ভাৱ বা আদৰ্শৰ এক ইম্পাৰফেক্ট প্ৰতিচ্ছবি, এটা মানে অসম্পূৰ্ণ প্ৰতিচ্ছবি বুলি তেওঁলোকে ক'ব বিচাৰে। কিন্তু তাৰ বিপৰীতে বস্তুবাদীসকলে ক'ব বিচাৰে যে নহয়, আইডিয়েলিষ্টসকলে কোৱাৰ দৰে ভাৱ বা আদৰ্শ কেতিয়াও ৰিয়েলিটি বা সত্য হ'ব নোৱাৰে। এইখন পৃথিৱীত থকা বস্তুবোৰহে সত্য, আৰু বস্তুবোৰৰ ওপৰত ভিত্তি কৰিহে আদৰ্শ বা ভাৱবিলাক সৃষ্টি হয়। মই আকৌ কৈছো সহজকে, ভাৱবাদীসকলে কয় ভাৱ বা চিন্তা বা আদৰ্শৰ ওপৰত ভিত্তি কৰি বস্তুবিলাকৰ সৃষ্টি হয়, আৰু বস্তুবাদীসকলৰ মতে বস্তুৰ ওপৰত ভিত্তি কৰিহে ভাৱ বা আদৰ্শৰ সৃষ্টি হয়। গতিকে যিহেতু হেগেল এজন আদৰ্শবাদী আছিল, গতিকে হেগেল আদৰ্শবাদীৰ কাৰণে হেগেলৰ কাৰণে সমাজখন সলনি হোৱাৰ আঁৰত মূল কাৰক হিচাপে ক্ৰিয়া কৰিছিল ভাৱ বা আদৰ্শই। অৰ্থাৎ according to the Hegel, ideas and thoughts of human senses is a dialectical process due to the movement. So according to the Hegel, it is the ideas and the contradictions of ideas due to which the society has been changed. হেগেলৰ মতে যিহেতু তেওঁ এজন ভাৱবাদী আছিল, আমাৰ যিখিনি চিন্তা বা আদৰ্শ বা ভাৱৰ সংঘাতৰ ফলতহে সমাজবোৰ সলনি হৈ আহিছে। এটা উদাহৰণ হিচাপে ধৰা হওক, যেতিয়া দাস সমাজ আছিলে, যেতিয়া স্লেভ ছচাইটি আছিলে, ধৰক স্লেভ ছচাইটিত এটা চিন্তাৰ সৃষ্টি হ'ল যে
এই মাটিখিনি মই দখল কৰি ল'ব পাৰো আৰু সেই ভাৱৰ সংঘাত এই ভাৱৰ সংঘাতে লৈ আহিলে ফিউডেল অৰ্থাৎ সামন্তবাদী ব্যৱস্থা হেগেলৰ যদি আমি ইণ্টাৰপ্ৰিটেশ্যনটো চাওঁ তেনেকুৱা হ'ব মানে হেগেলৰ ইণ্টাৰপ্ৰিটেশ্যন মতে প্ৰথমতে ভাৱটো আহিলে যে এনেকে আমি ফিউডালিজিমলৈ যাব পাৰো আৰু তাৰ পাছত ফিউডালিষ্ট ছ'চাইটিখন সৃষ্টি হৈছে কিন্তু মাৰ্ক্সে ইয়াৰ সাংঘাতিক সমালোচনা কৰিলে মাৰ্ক্সে কেলে সমালোচনা কৰিলে কাৰণ মাৰ্ক্স এজন বস্তুবাদী আছিল তেওঁ এইবোৰ ভাৱ আদৰ্শ এইবিলাকৰ ওপৰত তেওঁৰ বৰ বেছি বিশ্বাস নাছিল তেওঁ কৈছিলে যে নহয় তাৰ কাৰণে নহয় আমি প্ৰথমতে বস্তুৰ ওপৰত গুৰুত্ব দিব লাগিব এইকণতে মোৰ এখন কথা মনলৈ আহিছে আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰণেতা ডক্টৰ বাবা চাহেব আম্বেদকাৰে যি এগৰাকী অন্যতম ভাৰতৰ লেফটিজিমৰ ইণ্ডিয়ান লেফটিজিমৰ ভাৰতীয় বাওঁপন্থাৰ এজন অন্যতম স্ৰষ্টা পিয়নাৰ ডক্টৰ বাবা চাহেব আম্বেদকাৰে এটা বিখ্যাত ভাষণ দিছিলে নেপালত মাৰ্ক্স এণ্ড বৌদ্ধ মাৰ্ক্স এণ্ড বৌদ্ধ নামৰ ভাষণটোত তেওঁ উল্লেখ কৰিছিলে যিদৰে মাৰ্ক্স বস্তুবাদী আছিল কিন্তু বস্তুবাদৰ প্ৰথম উৎসটো কিন্তু বৌদ্ধ দৰ্শনৰ পৰা আহিছে বুলি তেওঁ কৈছে অৱশ্যে প্ৰথম দৰ্শন বুলি নহয় শক্তিশালী এটা দৰ্শন বৌদ্ধ দৰ্শনৰ পৰা আহিছে আমি আমাৰ নোটটোত উল্লেখ কৰিছো যে নোটটো আমি যদি ভালকে চাওঁ তেতিয়া আমি দেখা পাম যে এটমিজিমৰ পৰা আহিছে মেটেৰিয়েলিজিমটো যি কি নহওক সেইখিনি কথা মই জাষ্ট তোমালোকৰ ফাৰ্ডাৰ ডিটেইলছৰ কাৰণে দি থৈছো তোমালোকে কোনোবা ইচ্ছা কৰিলে সেই সম্পৰ্কে আৰু অধিক অধ্যয়ন কৰিব পাৰা যি কি নহওক তেতিয়া বাবা চাহেব আম্বেদকাৰে কৈছিলে যে বৌদ্ধদেৱে কৈছিলে যে যি আছে এইখন পৃথিৱীতে আছে সুখ দুখ স্বৰ্গ নৰক এইখন পৃথিৱীতে আছে তাৰ কাৰণে আকৌ বেলেগকে স্বৰ্গ নৰক আৰু নাই যদি আমি ভাল কাম কৰো আমি স্বৰ্গ লাভ কৰিম আৰু যদি বেয়া কাম কৰো নৰক লাভ কৰিম ডেট মিনছ যে আমাৰ জীৱনটোতে যদি আমি ভাল কাম কৰো আমি ভাল ফলাফল পাম আৰু বেয়া কাম কৰিলে বেয়া ফলাফল পাম অৰ্থাৎ সেইটো বস্তুৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ কাম আমি এটা বস্তু আমাৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু সেই সময়ৰ বেদ আৰু বেদান্ত দৰ্শনে যিখিনি কথা কৈছিলে যে কৰ্মফলৰ কথা কৈছে পৰজনমৰ কথা কৈছে ইহজনমৰ কথা কৈছে সেইখিনি ভাৱবাদী দৰ্শন তাৰ বিপৰীতে কিন্তু বৌদ্ধ দৰ্শনটো হৈছে বস্তুবাদী দৰ্শন আৰু হিন্দু দৰ্শনৰ আটাইতকৈ মূল মজাৰ কথাটো হ'ল এইটোৱেই যে ই ভাৱবাদৰ বস্তুবাদক একেলগতে সংগতি কৰি লৈ ফুৰে যি কি নহওক এইখিনি কথা অলপ বাহিৰৰ কথা কোৱা হ'ল আমি আছিলো হেগেল আৰু মাৰ্ক্সৰ দ্বন্দ্বাত্মক বস্তুবাদৰ তুলনা কৰি আছিলো গতিকে হেগেলে ক'লে যে চিন্তাৰ যিখিনি বা আমাৰ ভাৱ বা আদৰ্শৰ যিখিনি সংঘাত সেই ভাৱ আদৰ্শ বা চিন্তাৰ সংঘাতে আইডিয়াৰ সংঘাতে সমাজখন সলনি কৰে কিন্তু মাৰ্ক্সে তাৰ দুৰ্ঘোৰ সমালোচনা কৰিলে আৰু সমালোচনা কৰি ক'লে যে নহয় বস্তুৰ মাজৰ যিখিনি সংঘাত সেই বস্তুৰ মাজৰ সংঘাতেহে আমাক কি কৰে সমাজখন সলনি কৰিব পাৰে চ' এইকণতে জনাই থোৱাটো উচিত হ'ব যে মেটেৰিয়েল কণ্ট্ৰাডিকশ্যন বুলি যিটো মাৰ্ক্সিষ্ট স্কুল অফ থটে কৈছে মেটেৰিয়েল কণ্ট্ৰাডিকশ্যন বুলি ক'লে আমি ক্লাছ ষ্ট্ৰাগল বা শ্ৰেণী সংঘাতৰ বিষয়ে আলোচনা মানে আমি বুজি পাম এতিয়া আমি পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়ো আমি ডাইলেক্টিকেল মেটেৰিয়েলিজিম বা দ্বন্দ্বাত্মক বস্তুবাদৰ আৰু অলপ ভিতৰলৈ যাব বিচাৰিছো এইবাৰ আমি এতিয়া ইতিমধ্যে কি গম পালো প্ৰথম কথা আমি গম পালো যে মাৰ্ক্সবাদ মূলতঃ এটা অৰ্থনৈতিক ধাৰণা যি অৰ্থনৈতিক সম্পৰ্কবিলাকৰ যোগেদি সমাজ বাস্তৱতা সমাজৰ সম্পৰ্ক সমাজৰ প্ৰগতি বা সমাজ পৰিৱৰ্তন ইত্যাদিসমূহ কথা ব্যাখ্যা কৰিব বিচাৰে এক নম্বৰ কথা দুই নম্বৰ কথা মাৰ্ক্সবাদ এটা বস্তুবাদী আদৰ্শ বা বস্তুবাদী দৰ্শন ই ভাৱবাদী দৰ্শন নহয় ৩ নম্বৰ কথা মাৰ্ক্সবাদৰ মূল ভিত্তি হৈছে দ্বন্দ্বাত্মক বস্তুবাদ বা যাক ইংৰাজীত কোৱা হয় ডাইলেক্টিকেল মেটেৰিয়েলিজিম ৪ নম্বৰ কথা আমি গম পালো যে ডাইলেক্টিকেল মেটেৰিয়েলিজিম বা দ্বন্দ্বাত্মক বস্তুবাদৰ ধাৰণাটো মাৰ্ক্সে হেগেলৰ পৰা ধাৰ কৰি আনিছে ৫ নম্বৰ কথা আমি গম পালো মেটেৰিয়েলিজিম আৰু আইডিয়েলিজিমৰ মাজত এটা পাৰ্থক্য আছে আৰু যাৰ বাবে হেগেলৰ দ্বন্দ্বাত্মক বস্তুবাদ আৰু মাৰ্ক্সৰ হেগেলৰ দ্বন্দ্বাত্মক আদৰ্শবাদ আৰু মাৰ্ক্সৰ দ্বন্দ্বাত্মক বস্তুবাদৰ মাজত যথেষ্ট পাৰ্থক্য আছে যি কি নহওক এতিয়া আমি আগবাঢ়িব বিচাৰিছো দ্বন্দ্বাত্মক বস্তুবাদ সম্পৰ্কে আৰু অলপ আলোচনা
দ্বন্দ্বাত্মক বস্তুবাদৰ মাজত দুটা ধাৰণা সোমাই আছে। এটা হৈছে দ্বন্দ্ব বা দ্বন্দ্বাত্মক আৰু এটা হৈছে বস্তুবাদ। আমি বস্তুবাদ মানে কি ইতিমধ্যে গম পালো। কিন্তু এতিয়া দ্বন্দ্ব মানে কি? হোৱাট ইজ ডাইলেক্টিক্স অৰ হোৱাট ইজ ডাইলেক্ট? চমুকে যদি কওঁ, কোনো এখন সমাজ, কোনো এটা চিন্তা বা কোনো এটা বস্তুৰ যিটো বিকাশ হোৱাৰ আঁৰৰ যিটো বিজ্ঞান বা বিকাশ হোৱাৰ আঁৰৰ যিখিনি মেকানিজিম, যিখিনি কোৱা হয় বিকাশ হোৱাৰ আঁৰৰ যিখিনি আমি নিয়ম, সেই নিয়মখিনি হৈছে দ্বন্দ্ব বা দ্বন্দ্বাত্মক। সেই নিয়মখিনি হৈছে দ্বন্দ্ব। কোনো এটা বস্তু বিকাশ হোৱাৰ আঁৰত যিখিনি নিয়ম আছে, সেই নিয়মখিনি হৈছে দ্বন্দ্ব। গতিকে আমি যদি দুইটা বিষয় যদি আমি একেলগ কৰি পেলাওঁ, দ্বন্দ্বাত্মক আৰু বস্তুবাদ যদি আমি একেলগ কৰি পেলাওঁ, তেতিয়া আমি সংজ্ঞাটো কেনেকে দিম? গতিকে আমি ক'ব পাৰো যে দ্বন্দ্বাত্মক বস্তুবাদে এখন সমাজৰ বিকাশক সেইদৰে ব্যাখ্যা আগবঢ়ায় যে ই সংঘাত আৰু সংঘৰ্ষৰ যোগেদি বিকশিত হৈছে। অৰ্থাৎ এখন সমাজ যে সংঘাত আৰু সংঘৰ্ষৰ মাজেদিহে বিকাশৰ স্তৰসমূহ পাৰ কৰি আহিছে, সেই কথাখিনি বুজায় দ্বন্দ্বাত্মক বস্তুবাদে। তাৰ দৰ্শনটো হৈছে দ্বন্দ্বাত্মক বস্তুবাদ। গতিকে আমি গম পালো যে দ্বন্দ্বাত্মক বস্তুবাদে মূলতঃ ক'ব বিচাৰে যে সমাজ এখন পৰিৱৰ্তন হোৱা বা বিকশিত হোৱাৰ আঁৰত থাকে সংঘাত আৰু সংঘৰ্ষ। কিন্তু কাৰ মাজত সংঘাত হয়, কাৰ মাজত সংঘৰ্ষ হয়, সেইটো এটা প্ৰশ্ন। মাৰ্ক্সবাদৰ মতে সংঘাত হয় দুটা শ্ৰেণীৰ মাজত। আমি দুটা বা সহজ ভাষাত আমি দুটা শ্ৰেণী বুলি কৈছো। আৰু দ্বন্দ্বাত্মক বস্তুবাদৰ যদি আমি দাৰ্শনিক ভাষাত কওঁ, দুটা ইলিমেণ্ট, কম্পনেণ্টছ বুলি আমি ক'ব পাৰো। দুটা ইলিমেণ্টছৰ মাজত সংঘৰ্ষ হয়। এটা কোৱা হ'ব থেচিছ, এটা কোৱা হ'ব এণ্টিথেচিছ। আৰু সেই সংঘৰ্ষৰ ফলত যি এটা আমি নতুন অৱস্থালৈ গতি লাভ কৰো, সেয়া হৈছে চিন্থেচিছ। গতিকে এইটো এটা চাৰ্কুল, চাইকেল। মানে ইটছ এ চেইন অফ চেঞ্জিং, ইটছ এ চেইন অফ প্ৰগ্ৰেছন। যেটা কণ্ট্ৰাডিকশ্যন বা সংঘৰ্ষ থেচিছ আৰু এণ্টিথেচিছৰ মাজত সংঘটিত হয়। আৰু এই থেচিছ আৰু এণ্টিথেচিছৰ মাজৰ যি সংঘৰ্ষ, সেই সংঘৰ্ষই আমাক লৈ যায় এটা নতুন ফলাফললৈ, এটা নতুন পৰিৱৰ্তনৰ স্তৰলৈ, যিটো হয় চিন্থেচিছ। আৰু মন কৰিব লগা সেই চিন্থেচিছটো হৈছে দ্বিতীয়টো থেচিছ, যাৰ লগত পুনৰ এটা এণ্টিথেচিছৰ সংঘৰ্ষ হ'ব পাৰে। আৰু আটাইতকৈ ডাঙৰ কথা, এই যিটো থেচিছ আৰু এণ্টিথেচিছ, দুইটা বস্তু একে সময়তে একেখন সমাজতে বা একেটা বস্তুৰ মাজতে থাকিব পাৰে আৰু ইটো সিটোৰ পৰস্পৰ বিপৰীত। ইটো সিটোৰ পৰস্পৰ বিপৰীত। গতিকে মই কথাখিনি আকৌ এবাৰ কৈছো, এইখিনি যথেষ্ট কঠিন কথা। কঠিন বুলি এইকাৰণেই কৈছো, কাৰণ এইখিনি কথা বুজি নাপালে বোধহয় আমি দ্বন্দ্বাত্মক বস্তুবাদ সম্পৰ্কেও ভালদৰে বুজি নাপামগে। গতিকে মই পুনৰ কৈছো যে দ্বন্দ্বাত্মক বস্তুবাদে যে কয় বস্তুগত সংঘৰ্ষইহে বা বস্তুগত সংঘাতেহে এখন সমাজ পৰিৱৰ্তন কৰে, এখন সমাজ বিকশিত কৰে। কিন্তু প্ৰশ্নটো হ'ল কাৰ কাৰ মাজত সংঘাত হ'ব? কাৰ কাৰ মাজত সংঘাত হ'ব বুলি কওঁতে আমি ক'ব লাগিব যে থেচিছ আৰু এণ্টিথেচিছৰ মাজত সংঘৰ্ষ হ'ব। থেচিছ আৰু এণ্টিথেচিছ হৈছে দুটা পৰস্পৰ বিপৰীত কিন্তু একে সময়তে উপস্থিত থকা সমাজৰ বা বস্তুটোৰ গুণ, দুটা দিশ।
It's a two dimensions. আৰু সেই পৰস্পৰ বিপৰীত যি দুটা গুণ বা যি দুটা দিশ, সেই দুটা গুণ, সেই দুটা দিশ বা সেই দুটা এলিমেন্টছৰ কম্পনেন্টছৰ মাজৰ যি সংঘাত, সেই সংঘাতে লৈ যায় বিকাশৰ এটা স্তৰলে, যিটো হ'ল চিন্থেসিস। আমি নাম দিব পাৰো ক্ৰিয়া, প্ৰতিক্ৰিয়া আৰু ফলাফল। মাৰ্ক্সবাদৰ প্ৰায়োগিক দিশলৈ যদি চাওঁ, থেচিছে যদি বুৰ্জোৱাসকলক বুজায়, এণ্টিথেচিছে বুজাব তেতিয়া প্ৰলিটেৰিয়াট বা সৰ্বহাৰাসকলক। বা ওলোটাকেও হয় যে থেচিছে যদি সৰ্বহাৰাক বুজায়, এণ্টিথেচিছে বুৰ্জোৱাসকলক বুজাব। থেচিছ আৰু এণ্টিথেচিছৰ মাজৰ যিটো ক্লাছ ষ্ট্ৰাগল বা শ্ৰেণী সংগ্ৰাম, সেই শ্ৰেণী সংগ্ৰামে লৈ যাব আমাক আন এটা দিশলৈ, সেইটো হ'ব দ্য ৰুটছ টু কমিউনিজম। গতিকে আমি আজি আলোচনা যিটো কথা গম পালো, তাৰ আধাৰত ক'ব পাৰি যে এই যিটো থেচিছ, এণ্টিথেচিছ, চিন্থেচিছৰ যিটো সংঘৰ্ষ, আমি যদি নোটছৰ ফটোখন চোৱা গম পাবা, সেই সংঘৰ্ষটো এটা অবিৰত প্ৰক্ৰিয়া। এটা অবিৰত প্ৰক্ৰিয়া বুলি এইকাৰণে কোৱা হৈছে, কাৰণ এই যিটো চেইন, এই চেইনডাল তেতিয়ালৈকে চলি থাকিব যেতিয়ালৈকে এবছলিউট আইডিয়া অৰ্থাৎ কমিউনিজম প্ৰতিষ্ঠা নহয়। এবছলিউট আইডিয়া বুলি মই কৈছো, এবছলিউট আইডিয়া অৰ্থাৎ যিটো চূড়ান্ত স্তৰ, সাম্যবাদ, সেই সাম্যবাদ যেতিয়ালৈকে প্ৰতিষ্ঠা নহয় তেতিয়ালৈকে চলি থাকিব। আৰু এই কণতে যিটো চূড়ান্ত স্তৰৰ কথা কওঁতে যদিহে আমি সময় পাওঁ, তেতিয়া আমি কেতিয়াবা ফ্ৰেন্সিছ ফুকুয়ামাৰ দ্য এণ্ড অফ হিষ্ট্ৰীৰ ধাৰণাটো আমি অলপ তুলি আনিম, কাৰণ বিষয় দুটা ইটোৰ সিটোৰ সৈতে জড়িত। গতিকে ক'ব বিচৰা কথাখিনি এইখিনিয়ে আজি। কিন্তু মন কৰিবলগীয়া বিষয় যে আজিৰ যি 22 মিনিট বা 23 মিনিটৰ যিটো লেকচাৰ হ'ল, এই লেকচাৰটো মাত্ৰ আৰম্ভণিহে ডাইলেক্টিকেল মেটেৰিয়েলিজম বা দ্বন্দ্বাত্মক বস্তুবাদৰ। আমি পৰৱৰ্তী ক্লাছত আমি আলোচনা কৰিম এংগেলছৰ তিনিটা নিয়ম, দ্য ল অফ ইউনিটি এণ্ড কনফ্লিক্ট অফ অপজিট, দ্য ল অফ passage of quantitative change into qualitative change, the law of negation to negation. গতিকে আজিৰ ক্লাছটো কেনেকুৱা আছিল সেই সম্পৰ্কে ক'বা। যদি কিবা বুজি পোৱা নাই, উইদাউট হেজিটেশ্যন প্লিজ আস্ক, সুধিবা লগে লগে, কাৰণ আচলতে ইমানখিনি কষ্ট কৰাৰ মূল উদ্দেশ্য হৈছে যাতে তোমালোকে বুজি পোৱা। আৰু গতিকে কিবা নুবুজা থাকিলে লগে লগে সুধিবা বুলি আশা কৰিলো।